नमस्कार बंधुসকল মই জ্যোতি মাঝি আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতি অফিচিয়েললৈ। মই আগৰ ভিডিঅ'বোৰত দেখুৱাই দিছো ই শ্ৰম কাৰ্ড কেনেদৰে বনাব পাৰি, ই শ্ৰম কাৰ্ড কেনেদৰে কাৰেকচন কৰিব পাৰি, আপডেট কৰিব পাৰি। মই গোটেইখিনি কথা কৈ দিছো। ভিডিঅ'টো যদি চোৱা নাই তেনেহলে ওপৰত আই বাটন লিংক দিয়া থাকিব, তাত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিব, নাইবা এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব, তাত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিব কেনেদৰে এপ্লাই কৰিব পাৰি। তেনেহলে আজিৰ ভিডিঅ'টো উপলব্ধ বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে ই শ্ৰম পৰ্টেলত নতুন আপডেট আহিছে। কি আপডেট আহিছে আপোনালোক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। আপোনালোকক গোটেইখিনি কথা কৈ আছো আৰু দেখুৱাই গৈ আছো কি কৰিব লাগিব। বন্ধুসকল, ই শ্ৰম কাৰ্ড এপ্লাই কৰোঁতে অপবেশন আপোনালোক কি কাম কৰে সেইটো সিলেক্ট কৰিব লাগে। আপোনালোক যোনটো নাম দিয়া থাকে PDF ফাইলটো ওপেন কৰিলে সেই নামটো সিলেক্ট কৰি তাত পেষ্ট কৰিলে কিন্তু অপবেশনটো সিলেক্ট নহয়। আপোনালোক এতিয়া সহজে সিলেক্ট কৰিব পাৰিব। যদি আপোনালোকৰ ভুল হৈছে, আপোনালোকৰ অপবেশন কি কাম কৰে, আপোনালোকে বেলেগ এটা অপবেশন দি দিছে, কাম সিলেক্ট কৰি দিছে, তেনেহলে সোনকালে আপডেট কৰি ল'ব পাৰিব। তেনেহলে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰো। বন্ধুসকল, মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল বাটনটো দবাবলৈ নাপাহৰিব, তেতিয়াহে মোৰ শেহতীয়া নটিফিকেশন আপোনালোকে পাই যাব। বন্ধুসকল, আপোনালোক মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক কমেন্ট নকৰে। বন্ধুসকল, আপোনালোকৰ ওচৰত এটা অনুৰোধ, আপোনালোক ভিডিঅ'বোৰ লাইক কমেন্ট কৰি দিব। বন্ধুসকল, আপোনালোকে চাব পাৰিছে মই ই শ্ৰম পৰ্টেলটো ওপেন কৰি লৈছো। আপোনালোকো ওপেন কৰি ল'ব পাৰিব। এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোক এইটো সাইডত আহিব পাৰিব। আপোনালোক তলফালে আহি যাওক। তলফালে অহাৰ পাছত আপোনালোক দেখাব ইয়াত একো আপডেট অহা নাই। তলফালে আপোনালোকে মন কৰিব ৰেজিষ্টাৰ অন ই শ্ৰম, ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ নতুন এণ্টাৰপ্ৰাইজ এটা ওপেন হৈ গৈছে। ইয়াত ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি ইয়াত ৰেজিষ্টাৰ নকৰোঁ, আপোনালোকক মই আগত দেখুৱাই দিছোঁ। তলফালে আপোনালোক মন কৰিব ৰঙা কালাৰত লিখা আছে নোট NCO কোড হেভ বিন চেঞ্জ অন 25/11/2021। 25/11ত চেঞ্জ হৈ গৈছে, ইয়াত আপডেট আহি গৈছে, আপোনালোক চাব পাৰিছে। আপোনালোকৰ যোনটো অপবেশন আপোনালোকে কি কাম কৰে, এইটো আপোনালোকে যেতিয়া এপ্লাই কৰে তেতিয়া আহে অপবেশনৰ অপশ্যনটো, তাত ক্লিক কৰিলে আপোনালোকৰ যোনটো NCO কোড আপোনালোকৰ অপবেশন কি কাম কৰে সেইটো দিব লাগে। যদি আপোনালোকৰ মতে দিয়ে তেনেহ'লে তেতিয়া আপোনালোকৰ অপবেশনটো সিলেক্ট নহয়। বন্ধুসকল, আজি আমি জানিম NCO কোড আপোনালোক কেনেদৰে ল'ব পাৰিব, তাত কি কি সুবিধা পাব। আপোনালোকৰ নামটো সিলেক্ট কৰি লোৱাৰ পাছতে আপোনালোকৰ কি কাম কৰে সেইটো সিলেক্ট কৰি আপোনালোকৰ অপবেশনৰ যোনটো বক্স হয় সেইটোত পেষ্ট কৰি দিলে আপোনালোকৰ হৈ যাব। আপোনালোক তলফালে দেখা পাব ক্লিক হেয়াৰ টু ভিউ PDF। এই ক্লিক হেয়াৰত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ PDFটো ডাউনলোড হৈ যাব। মই ডাউনলোড কৰি লওঁ। ডাউনলোড কৰি আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে চাব পাৰিছে মই ইয়াত পেজ কেইটা ডাউনলোড হৈ গৈছে। ইয়াত টোটেল পেজ আছে 20টা। ইয়াত গোটেইখিনি অপবেশন আপোনালোকৰ কি অপবেশন হয়, কি কাম কৰে সেইবোৰ চাই দিব পাৰিব। আপোনালোকৰ ওপৰত দেখুৱাই দি আছোঁ এইটো NCO কোড। এই কোডটো দিও আপোনালোকে তাত সিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত ইয়াত আছে চেক্টৰ নেম, ইয়াত এগ্ৰিকালচাৰৰ কি আছে এইবোৰ চাই ল'ব পাৰিব। এইটো আপোনালোক চাব পাৰিছে। ইয়াত আপোনালোকৰ মতে কোনটো কাম কৰে সেইটো দি ল'ব। যদি আপোনালোকে আগত ভুল দিছে তেনেহ'লে শুধৰণি কৰি ল'ব পাৰিব। আপোনালোক শুধৰণি কেনেকৈ কৰিব লাগে যদি নাজানে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব, নাইবা ওপৰত আই বাটনত লিংকটো দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোক চাই ল'ব পাৰিব কেনেদৰে শুধৰণি কৰিব পাৰে। ইয়াত বহুত কেইটা অপশ্যন আছে, আপোনালোক ডাইৰেক্ট মই দেখুৱাই দি আছোঁ কি কৰিব লাগিব। এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি দিলে এই সিলেক্ট হৈ গৈছে, আপোনালোক চাব পাৰিছে। সেইটো আপোনালোক কপি কৰি আপোনালোকৰ অপবেশন বক্সটো আছে তাত আপোনালোক প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিলে আপোনালোকৰ অপবেশনটো সিলেক্ট হৈ যাব। আপোনালোক কি কাম কৰে সেইটো সিলেক্ট হৈ যাব। আপোনালোকৰ মতে কি কাম কৰে সেইটো ভালদৰে চাই। বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই সৰু আপডেট এটা আহিছিলে, সেইটো আপোনালোকক দেখুৱাই দিলোঁ। মই ভাবিছোঁ আপোনালোকৰ অলপ হ'লেও হেল্পফুল হৈছে এইটো ভিডিঅ' চাই। আগত বহুত অসুবিধা হৈছিলে আপোনালোকৰ অপবেশনটো সিলেক্ট কৰিবৰ কাৰণে, এতিয়া অসুবিধা কোনো প্ৰয়োজনেই নহ'ব। আপোনালোক ইয়াত ডাইৰেক্ট সিলেক্ট কৰি তাত প্ৰেছ কৰি দিলে হৈ যাব, আপোনালোকৰ অপবেশনটো সিলেক্ট হৈ যাব। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ' ইমানেই, আৰু সোনকালে লগ পাম তাৰে আশাৰে আজি ভিডিঅ' সামৰণি মাৰিছোঁ।